নমস্কাৰ। আজি মই দশম শ্ৰেণীৰ জীৱবিজ্ঞানৰ উন্নতি পাঠৰ বংশগতি আৰু ক্ৰমবিকাশ এই পাঠটিৰ এটা বিশেষ প্ৰশ্ন লৈ মই আপোনালোকৰ ওচৰত যিটো প্ৰশ্নৰ বিষয়ে মই ক'ম এইটো এইবাৰ মেট্ৰিকৰ কাৰণে খুবেই প্ৰয়োজনীয়। 99.9% অহাৰ সম্ভাৱনা আছে। সেই প্ৰশ্নটি হ'ল, সন্তানৰ লিংগ কিদৰে নিৰ্ধাৰণ হয়? এতিয়া আমি জানো সকলো জীৱৰে কোষবিলাকত ক্ৰমোজমৰ সংখ্যাবিলাক নিৰ্দিষ্ট। মানুহৰো এই কোষৰ প্ৰতিটো কোষতে ক্ৰমোজমৰ সংখ্যা নিৰ্দিষ্ট। মানুহৰ ক্ষেত্ৰত 46ডাল ক্ৰমোজম অৰ্থাৎ 23 পেয়াৰ্ছ ক্ৰমোজম থাকে প্ৰতিটো কোষতে। ইয়াৰে এযোৰ ক্ৰমোজমে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে। পুৰুষৰ ক্ষেত্ৰত এই লিংগ নিৰ্ধাৰণকাৰী ক্ৰমোজমযোৰক XY বুলি কোৱা হয় আৰু স্ত্ৰীৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণকাৰী ক্ৰমোজমযোৰক XX বুলি কোৱা হয়। এই XX ক্ৰমোজম দুয়োডালে সমান আকৃতিৰ হয়, সমান ওখ হয়, আনহাতে Y ক্ৰমোজমডাল কিছু পৰিমাণে চুটি হয়। এতিয়া সন্তানৰ লিংগ কিদৰে নিৰ্ধাৰণ হয় সেইটোৰ কথা মই ক'ব বিচাৰিছোঁ। আপোনালোকে লিখি ল'ব পাৰে, সন্তানৰ লিংগ কিদৰে নিৰ্ধাৰণ হয়। প্ৰশ্ন হ'লে এইটো উত্তৰটো হ'ব, মানুহৰ কোষত 23যোৰকৈ ক্ৰমোজম থাকে। ইয়াৰ এযোৰ ক্ৰমোজমে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে। পুৰুষৰ ক্ষেত্ৰত এই লিংগ নিৰ্ধাৰণকাৰী ক্ৰমোজমযোৰ হ'ল XY, ব্ৰেকেটত লিখি ল'ব লাগিব XY বুলি, আৰু স্ত্ৰীৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণকাৰী ক্ৰমোজমযোৰ হ'ল XX। নিষেচনৰ সময়ত যেতিয়া পুৰুষৰ X ক্ৰমোজম বিশিষ্ট জনন কোষটোৱে স্ত্ৰীৰ যিকোনো এটা X ক্ৰমোজম বিশিষ্ট জনন কোষৰ লগত লগ লাগে, তেতিয়া এই জনন কোষ লগ লাগি যি যোজন কোষ সৃষ্টি হ'ব, জাইগোট অৰ্থাৎ যি জাইগোট সৃষ্টি হ'ব, সেই জাইগোটত XX ক্ৰমোজম থাকিব আৰু এই XX ক্ৰমোজম বিশিষ্ট যোজন কোষটোৰ পৰা যিটো সন্তান জন্ম হ'ব সেইটো ছোৱালী হ'ব। আনহাতে পুৰুষৰ ক্ষেত্ৰত পুৰুষৰ Y ক্ৰমোজম বিশিষ্ট জনন কোষটোৱে স্ত্ৰীৰ যিকোনো X ক্ৰমোজম বিশিষ্ট জনন কোষৰ লগত লগ লাগি যি যোজন কোষ সৃষ্টি হ'ব, সেই যোজন কোষটোত XY ক্ৰমোজম থাকিব আৰু XY ক্ৰমোজম থকা বাবে এই যোজন কোষটোৰ পৰা যিটো সন্তান জন্ম হ'ব, সেই সন্তানটো ল'ৰা হ'ব। এনেদৰে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ হয়। এইটো উত্তৰটো এইখিনিয়ে। এতিয়া আমাৰ যি পূৰ্বপুৰুষৰ পৰা জন্ম এইটো চলি আছে, ল'ৰা বা ছোৱালী জন্মৰ ক্ষেত্ৰত মহিলাগৰাকীহে দায়ী, এইটো বৈজ্ঞানিকভাৱে আমি যেতিয়া চাওঁ নহয়, এইটো সম্পূৰ্ণ শুদ্ধ নহয়। এইটো সকলোৱে জনাটো দৰকাৰ। যোজন কোষ গঠনৰ সময়তহে কেনেদৰে গঠিত হয় যোজন কোষটো, তাৰ ওপৰতহে নিৰ্ভৰ কৰে। এতিয়া মই চিত্ৰ এটাৰ সহায়ত এয়া বুজাব চেষ্টা কৰিছোঁ। পুৰুষৰ ক্ষেত্ৰত এই লিংগ নিৰ্ধাৰণকাৰী ক্ৰমোজম দুডাল XY, এডাল চুটি, Yডাল চুটি হয় XY, আৰু স্ত্ৰীৰ ক্ষেত্ৰত দুডাল ক্ৰমোজম সমান হয় XX। এইটো হ'ল প্ৰথম পিতৃপুৰুষ, ফাৰ্ষ্ট পেৰেণ্টেল P1। যেতিয়া জনন কোষ সৃষ্টি হ'ব, আমি জানোৱে জনন কোষত সদায় N সংখ্যক ক্ৰমোজম থাকে, অৰ্থাৎ এই ক্ৰমোজমবিলাক ভাগ ভাগ হৈ যাব X আৰু Y। স্ত্ৰীৰ ক্ষেত্ৰতো তেনেকুৱাকৈ ভাগ ভাগ হৈ যাব। ইয়াতে এইটো X, এইডাল X ক্ৰমোজম, এইটো জনন কোষ গঠন হ'ল।
জননকোষ এতিয়া পুৰুষৰ এইডাল এক্স ক্ৰমোজম বিশিষ্ট জননকোষ এইটোৱে যদি স্ত্ৰীৰ যিকোনো এক্স ক্ৰমোজম বিশিষ্ট জননকোষৰ লগত লগ লাগে ইয়াতে থাকিব এক্স এক্স এইডালৰ লগতো লগ লাগিব পাৰে তেতিয়াহ'লেও এইটো এক্স এক্স হ'ব এই দুয়োটা ক্ষেত্ৰতে এই দুয়োটা যোজন কোষৰ পৰা জন্ম হোৱা সন্তানটি কি হ'ব ছোৱালী হ'ব আনহাতে যদি পুৰুষৰ এই Y ক্ৰমোজম বিশিষ্ট জনন কোষটোৱে স্ত্ৰীৰ যিকোনো X ক্ৰমোজম বিশিষ্ট জনন কোষৰ লগত লগ লাগে তেতিয়াহ'লে এই যোজন কোষত X আৰু Y ক্ৰমোজম থাকিব YXY আৰু ইয়াৰ পৰা জন্ম হোৱা সন্তানটি ল'ৰা হ'ব অৰ্থাৎ আমাৰ 50-50 এটাকে ল'ৰা বা ছোৱালী হোৱাৰ সম্ভাৱনা থাকে